তো এতিয়া ধুনীয়াকৈ এইটো আনবক্সিং কৰিম আৰু এইটো কিমান দাম লৈছে আৰু কেতিয়া ললো কেনেকৈ ললো গোটেইখিনি ধুনীয়াকৈ কম আৰু এই আইফোন 17 টো চলাবৰ কাৰণে ধুনীয়াকৈ এটা এডাপ্টাৰ লৈ আহিছো চাব পাৰে আপোনালোকে 20 ওয়াটৰ চাব পাৰে আপোনালোকে আৰু গাইস ফাৰ্স্ট টাইম এটা উঠিছো এইফালে লোকেটা ওপৰত আছে ঐ কেনে তো এতিয়া আমি পংকজে মই উঠিছো এই চাব পাৰে আৰু ভয় লাগিছে বাৰু ফাৰ্স্ট টাইম মানে গাইস লাইফত উঠি পোৱা নাছিলো কোনো দিন কাকৰা পুৰে খাবি না গলু বুকা পুৰে খাবি গাহৰি এফালে চাব পাৰে মানে মিছামাছ হাই গাইস তো কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হেডছপাল ব্লগছ তো গাইস থাম্বনেল চাই এইটো গমাই পিছে আপোনালোকে মই দেখাইছো আপোনালোকক এটা থাম্বনেলত আইফোন 17 আৰু এইটো হ'ল আইফোন 17 তো এতিয়া ধুনীয়াকৈ এইটো আনবক্সিং কৰিম আৰু এইটো কিমান দাম লৈছে আৰু কেতিয়া ললো কেনেকৈ ললো গোটেইখিনি ধুনীয়াকৈ কম আৰু এই আইফোন 17 টো চলাবৰ কাৰণে ধুনীয়াকৈ এটা এডাপ্টাৰ লৈ আহিছো চাব পাৰে আপোনালোকে 20 ওয়াটৰ চাব পাৰে আপোনালোকে আৰু গোটেইখিনি ধুনীয়াকৈ দেখাম আৰু আপোনালোকক ধুনীয়াকৈ এতিয়া আনবক্সিং কৰিম আৰু এইটো মই চলাই আছিলো OnePlus তো বহুতে কমেন্ট কৰি আছিল আৰু আগতে মোবাইল এটা ভাল লৈ লবি ভিডিঅ' কোৱালিটি ভাল কৰিবি বুলি তো ফাইনালি এটা আইফোন লৈ ললো আৰু এতিয়া মই ভিডিঅ' বনাইছো ভুন্টিৰ মোবাইলৰ পৰা যেহেতু ভুন্টিয়ে আইফোন 12 চলাই আছিল আৰু এতিয়া মই এইটো ধুনীয়াকৈ আনবক্সিং কৰো দেখাম আপোনালোকক তো গাইস ধুনীয়াকৈ এইবিলাক বাৰু মই দোকানত কিনোতে খুলি চাইছো এয়া তো সিলপেট বিলাক খোলা আছে কিন্তু এতিয়া মই ধুনীয়াকৈ মেইন বস্তুটো খুলে নাই তো দেখাম মই আপোনালোকক ওহো গাইস এইটো দেই গাইস এইটো খুলিবৰ কাৰণে সকলোৰে মন থাকে ইচ্ছা থাকে বহুত তো ধুনীয়াকৈ এতিয়া এইটো খুলি প্লে আনবক্সিং কৰি দেখাইছো আপোনালোকক তো গাইস দেখাইছো আৰু বেলেগ একো নাহে কেবলডাল আহিছে চাব পাৰে আপোনালোকে আৰু কেবলটো একদম মজা গাইস চাব পাৰে আপোনালোকে একদম ঢিলা আছে আৰু ষ্টিকাৰটো নাপালো দেই গাইস আজিকালি নাপায় নেকি তো এতিয়া মই এইটো ধুনীয়াকৈ এখন গুচাই দিম তো সকলোৰে এখনেই ইচ্ছা থাকে মানে গুচোৱা তো মই ধুনীয়া ফাইনেলি মানে গুচাই দিম আৰু আনবক্সিং কৰিম ওহো গাইস অন কৰি দিওঁ তো ইফালে এতিয়া অন হৈছে আৰু ইয়াৰ কালাৰটো চাব পাৰে পাৰ্পল কালাৰ চাব পাৰে আপোনালোকে আৰু এইটো একচুয়ালি মই লোৱা নাই আমাৰ ভন্টিয়ে লৈ আছে আইফোন 17 আৰু এইটো পুৰা ধুনীয়া কালাৰ লৈছে তো আপোনালোকে ভাবিব পাৰে তো পাৰ্পল কালাৰ পটকে ভাবিব পাৰে কিন্তু মানে আমাৰ ভন্টিয়ে লৈছে ধুনীয়াকৈ তো এইটো আইফোন 17 হয় আৰু ইয়াৰ ষ্টৰেজ হ'ল 256 আৰু মই বনাইছো এতিয়া আইফোন 12 ফোট ভিডিঅ' আৰু এতিয়া হিটো মোৰ হ'ব আজিৰ পৰা ফোন আৰু মোৰো আপোনালোকে ভিডিঅ' কোৱালিটি ভালে দেখা পাব আৰু এতিয়া এইটো মই এনে দেখালো আৰু আপোনালোকক যেহেতু লৈছে ভাবিলো এটা ভিডিঅ' বনাই দিওঁ আৰু এতিয়া ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি জনাই দিব আৰু খালি বেটাৰী হেল্থ অকমান কমিছে বাৰু এইটো পিছত কেতিয়াবা বনাই ল'ব পাৰো কিন্তু এতিয়া বৰ্তমান চলিব কাৰণ মোৰ লগত এইটো ফোনো থাকিব এইটো মই কিবা কিবি কামৰ কাৰণে ইউজ কৰিম ফোন চোনৰ কাৰণে আৰু এইটোত খালি আইফোনটোত মই ভিডিঅ' বনাম ধুনীয়াকৈ আৰু কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি দিব একদম মজা গাইছ চাওক না কি মজা কালাৰ হয় তো এতিয়া দোকানত যাও আৰু বহুতে কৈছিল দোকানত এটা ভিডিঅ' বনাবি বুলি কাপোৰৰ ষ্টক আনিবি বুলি মানে লৰাৰ কাপোৰ বা গৰম কাপোৰৰ তো দোকানত গৈ পেলাই ধুনীয়াকৈ দেখাম তাতে যাও মানে দোকানত গৈ পেলাই ধুনীয়াকৈ দেখাইছো আপোনালোক বলক গাইছ আৰু এতিয়া ইফালে মই দোকানত আহি পালো আৰু মই যেহেতু আপোনালোকক দেখাইছিলো দোকানখন আৰু বহুতে সুধিছিল যে কি কাপোৰ আছে বুলি তো মই ধুনীয়াকৈ দেখাই দিওঁ আপোনালোকক যদি গৰম কাপোৰৰ শাৰ্ট লাগে এনেকুৱা ধৰণৰ 3-4টা মান কালাৰত আছে বাৰু আৰু এনেকুৱা যদি জেকেট লাগে আপোনালোকক এনেকুৱাও পাই যাব আৰু যদি আপোনালোক ভাল প্ৰিমিয়াম কোৱালিটিৰ হুডি লাগে তো এনেকুৱা পাই যাব আৰু ব্ৰেণ্ডটোৰ নাম চাব পাৰে দেই গাইছ আপোনালোকে এইটো চাব পাৰে আপোনালোকে আৰু এনেকুৱা ভাল কোৱালিটি হুডি লাগিলে পাই যাব আৰু যদি আপোনালোক এনেকুৱা ধৰণৰো জাম্পাৰ লাগে মানে হুডি লাগে এনেকুৱা ধৰণৰটো পাই যাব অলপ পাতল হয় আৰু ইফালে যদি আপোনালোক মেগজনৰ হিপ হপ শাৰ্ট লাগে তো মেগজনৰো ধুনীয়াকৈ পাই যাব আপোনালোকে ইফালে পুমাৰ টি চাৰ্টবিলাক আছে আৰু মই আপোনালোকৰ ট্ৰেক পেণ্টবিলাক দেখাইছো ধুনীয়াকৈ আৰু চাৰ্টবিলাকো দেখাই আছো তো চাৰ্ট চাব পাৰে আপোনালোকে এনেকুৱা ধৰণৰ চাৰ্টবিলাক আনিছো তো বহুতে কমেণ্ট কৰি আছিল মানে ধুনীয়াকৈ ল'ৰাৰ চাৰ্টবিলাক আনিবি বুলি আৰু মই ল'ৰাৰ বেছিকৈ ৰাখোঁ ছোৱালীটো অকণমান কমকৈ ৰাখোঁ বাৰু তো ইফালে চাব পাৰে আপোনালোকে এনেকুৱা ধৰণৰ গৰম কাপোৰৰ চাৰ্ট লাগিলে পাই যাব বাৰু মই আগতে আপোনালোকক গৰম কাপোৰৰ চাৰ্টবিলাক দেখাই আছো তো এইটো এটা আছে গৰম কাপোৰৰ চাৰ্ট আৰু ইফালে এটা আছে এইটো তো চাব পাৰে আপোনালোকে আৰু ইফালে এইটো এটা গৰম কাপোৰৰ চাৰ্ট একদম মজা হৈ চাব পাৰে আপোনালোকে আৰু যদি আপোনালোক এনেকুৱা ধৰণৰ চুৱেট লাগে এনেকুৱা ধৰণৰো পাই যাব তো ইয়াত বাৰু মই দেখাই আছো আপোনালোকে ইয়াত চেন আছে আৰু এইটো হুডিটো হ'ল চেন লগা হুডি চাব পাৰে আপোনালোকে ব্লেকত চাব পাৰে আৰু কাৰ্গো পেণ্ট যদি আপোনালোকক লাগে 4-5টা মান কালাৰত পাই যাব আৰু বেগি জিন্স পাই যাব আপোনালোকে চাব পাৰে আপোনালোকে এইটো বেগি জিন্স হয় এইটো আৰু নৰ্মেল জিন্সও পাই যাব আৰু ইফালে আছে ট্ৰেক পেণ্ট চাব পাৰে আপোনালোকে এইটো ট্ৰেক পেণ্ট একদম মজা প্ৰিমিয়াম হয় চাই লওক আপোনালোকে তো এইটো লগতে দেখাই আছো আপোনালোকক এইটো চাই লওক একদম মজা এইবিলাক উঠি নাযায় মানে প্ৰিমিয়াম কোৱালিটিৰ ট্ৰেক পেণ্ট হয় ইয়াৰ কালাৰটো একচুৱেলি অলপ বেলেগ ধৰণৰ হয় মই কেমেৰাত কেনেকুৱাকৈ দেখিছে নাজানো বাৰু আৰু এইটো ব্লেকত আছে
আৰু 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 আছে মানে 10টামান কালাৰত আছে ৰঙা আছে হালধীয়া আছে কিবা কিবি কালাৰত আছে মানে আৰু এটা আছে এইটো এটা ট্ৰেক পেণ্ট একদম মজা এটা পুৰা লগতে চাব পাৰে আপোনালোকে আৰু নৰ্মেল একদম কম দামত যদি ট্ৰেক পেণ্ট লাগে কম দামৰো ট্ৰেক পেণ্ট আছে দেখাম বাৰু মই আপোনালোকক দেই তো এনেকুৱাবিলাক অলপ কম দাম ট্ৰেক পেণ্ট এনেকুৱাবিলাক এইটো মজা হয় মানে অলপ পাতল আৰু খালি তো আহিব পাৰে লাগিলে এইবিলাক ল'বৰ কাৰণে তো এইকেইটা মজা চাৰ্ট মানে মেগজনৰ হিপ হপ চাৰ্ট হয় মানে এইকেইটা ময়ে পিন্ধিম বুলি এটা লৈছিলোঁ কিন্তু মই হ'লেও দোকানতো বিক্ৰী কৰিম তো লৈ কাৰণে দাম আছে কিন্তু মজা কোৱালিটিৰ হয় একদম ভাল লাগে আৰু বহুতে জানে মেগজন কেনেকুৱা হয় তো মেগজনৰ হিপ হপ চাৰ্ট মানে আৰু ছোৱালীৰ মই কমকৈ ৰাখোঁ বুলি কৈছোঁ আপোনালোকে সৰু ছোৱালীবিলাকৰো আছে এইফালে আছে আপোনাৰ চাব পাৰে আপোনালোকে তো ইয়াতে প্ৰায় ষ্টক কৰিছোঁ আৰু ষ্টক আছে বাৰু তো এইফালে চাব পাৰে আপোনালোকে হুডিবিলাক আছে চুৱেটাৰবিলাক আছে তো ইয়াতে 4-5টামান কালাৰত আছে হুডি একদম প্ৰিমিয়াম কোৱালিটিৰ হয় এইটো এইবিলাক জেকেট হুডি চুৱেট এইবিলাক চাৰ্টবিলাক হয় আৰু গৰম কাপোৰৰ চাৰ্ট ইয়াতো আছে বেলেগ বেলেগ কালাৰৰ এইটো এটা তো গোটেইখিনিতো ওলাই ৰাখিব নোৱাৰোঁ বাকী আপোনালোকে আহিব পাৰে যদি মোৰ ভিডিঅ' চোৱা টংলা ওচৰৰ হয় যদি কোনোবা টংলা ওচৰৰ চাই আছে আহিব পাৰে আৰু কেতিয়াবা এনেই চাই যাব পাৰে লোৱাকৈ নহ'লেও আহিব কেতিয়াবা লগ পাম ধুনীয়াকৈ আৰু বাকী জেকেটবিলাকো আছে ডাঙৰ ডাঙৰ জেকেট কিবা কিবি সেইবিলাক মই ধুনীয়াকৈ কালি পৰহি ওলালে ভালকৈ ধুনীয়াকৈ এটা ভিডিঅ' বনাম দেখাই দিম আপোনালোকক আহিব পাৰে আৰু আজি যিহেতু মই ৰাস চাব যাম খৈৰাবাৰীত তো এবাৰ ৰাস চোৱা হোৱা নাছিল আৰু তাতে যাই কিনো খাওঁ আৰু কেনেকুৱা হয় ৰাস তাতে দেখাম আপোনালোকক আৰু খৈৰাবাৰীও চাগে মোৰ ভিডিঅ' চোৱা আছে কোনোবাই কমেণ্ট কৰি দিব গাইছ যদি আজি গৈ আছে চাবৰ কাৰণে আৰু একচুৱেলি মোৰ নামটো বহুতে নাজানে তাৰ কাৰণে মাত দিবৰ কাৰণে অলপ অসুবিধা পায় মানে বহুতে এটছপাল দা বুলিয়ে মাতে মোক কিন্তু এটছপাল দা মোৰ নামটো নহয় বাৰু মোৰ নাম হ'ল হিমাংশু ডেকা আৰু আপোনালোকে মোক দেখাবলৈ মাতিলেই হ'ল হিমাংশু বুলি বিন্দাছ আৰু চিন্তা কৰিব লগা নাই মোৰ নামটো আজি কৈ দিলোঁ আৰু মোৰ নামটো একচুৱেলি কোৱা নাই আৰু ইনষ্টাগ্ৰামত যোনে যোনে ফ'ল' কৰে সিহঁতে জানে বাৰু আৰু এইফালে আমাৰ কাষ্টমাৰ এটা আছে ডাঙৰ কাষ্টমাৰ তো গাইজ ধুনীয়াকৈ দেখাম আৰু আপোনালোকৰ আৰু ষ্টক হ'ব আৰু এতিয়া মই অনলাইনতো বৰ্তমান চেল কৰিয়ে আছোঁ আপোনালোককো লাগিলে মোক কমেণ্ট কৰি দিব স্ক্ৰীনশ্বট মাৰি দিব কোনটো লাগে মই দি দিম মাত্ৰ কোৰিয়াৰ চাৰ্জটো আপোনালোকে দিব লাগিব বাকী হৈ যাব আৰু ৰাসত গৈ লগ পাম ধুনীয়াকৈ দেখাম আপোনালোকক আৰু যিহেতু ভণ্টিয়ে ল'লে আইফোন 17 তো আপোনালোকে তাইৰ ভিডিঅ' যদি চোৱা নাই বা তাইৰ চেনেলটো চোৱা নাই গৈ পেলাই চাব মৰম দিব তাইকো বহুত কষ্ট কৰি আহিছে তো গাইজ ৰাসত গৈ লগ পাম আপোনালোকক আৰু এতিয়া আমি আহি পালোঁ একদম চিধা ৰাসত খৈৰাবাৰী ৰাসত আহিছোঁ আৰু এইফালে আমি পাৰ্কিং কৰি আছোঁ ইয়াতে তো এতিয়া পাৰ্কিং আছোঁ আৰু না এতিয়া পাৰ্কিঙতে এতিয়া আমি যাম আৰু আমি কেইজন 10জনমান আছোঁ না 10জনমান আহিছোঁ ধুনীয়াকৈ যাম ভিতৰত এতিয়া কিবা কিবি চাৰ্কেজ হয় দেখাম আৰু যদি পাৰোঁ যদি লগত পইচা আছে চাম ধুনীয়াকৈ দেখাম আপোনালোককো কিবা কিবি খাম দে গাইছে আজি দেখাম আপোনালোকক আৰু এতিয়া গাইছ আমি আহি পালোঁ ইফালে তো এতিয়া আমি মূৰ্তিবিলাক চাইছোঁ ধুনীয়াকৈ চাব পাৰে আপোনালোকে ইফালে ধুনীয়াকৈ নামবিলাক লিখি দিয়া আছে তো ধুনীয়াকৈ চাম এতিয়া আমি আৰু তাৰপিছত কি আমি চাৰ্কেজ চাব যাওঁ ন মটকা কোৱা কিবা কিবি তামাম মানুহ গাইছে এতিয়া মানুহ কিমান আছে দেখাম আৰু আপোনালোকক তামাম মানুহ একদম ফোন কৰিলে ফোন নালাগে ইয়াত ভেজা আৰু এতিয়া এইফালে জুবিনদাক ধুনীয়াকৈ চাব পাৰে আপোনালোকে চব যদি ধুনীয়াকৈ বনাই দি আছে পুস্তাখন এই হাতখন ধুনীয়াকৈ দি থাকে জুবিনে এইটো ভাল লাগি আছে নে আৰু আমি 10-12জনমান আহিছোঁ আৰু না আমি ধুনীয়াকৈ দেখাম আপোনালোকক এইফালে চাওক মজা লাগিছে জয় জুবিন দা আৰু এতিয়া আমি মূৰ্তিবিলাক চাই চিধা আহিলোঁ দোকানৰ ফালে মানে গোটেই কাপোৰৰ মাৰ্কেট এইখিনি কি কাপোৰ লাগে আপোনাক এতিয়া আপোনালোকক উৰা কাপোৰ লাগে নে পিন্ধা কাপোৰ লাগে নে কি গোটেই যি লাগে চব আছে এই ডাঙৰ ডাঙৰ ব্লেংকেট চাবৰে আপোনালোকে ইফালে আৰু চুৱেটাৰ কিবা কিবি আৰু গোটেইখিনি দেখাম আপোনালোকক খোৱা দোকান দেখাম ইয়াতে আপোনালোকক গোটেইখিনি দেখাম ধুনীয়াকৈ চাবৰে 200 টকা মাত্ৰ 200 হা মাত্ৰ 200 নেকি গোটেই 200 এইফালে 200 লগাই থৈছে গোটেইখিনি দোকানবিলাক চাই সেই এতিয়া পূৰা আহিছোঁ খোৱা ফালে খোৱা এইফালে চাব পাৰে আপোনালোকে ইয়াত কাকৰা পোৰাহে খাবি না বলো বোকা পোৰাহে খাবি গাহৰি এইফালে চাব পাৰে আপোনালোকে মিঠা মাছ আৰু এতিয়া আমি ইয়াত গোটেইখিনি চালোঁ ধুনীয়াকৈ খোৱা দোকানে মানে গোটেইখিনি ইয়াতে গোটেইখিনি মাংসবিলাক পৰিছে আৰু এইফালে চাব পাৰে আপোনালোকে তো এইখিনি গোটেই খোৱা ডাঙৰ ডাঙৰ হোটেল হৈ চাব পাৰে আৰু কিন্তু মই খাব আহিছোঁ আজি কি খাম আজি মই মানে এটা বস্তুৱে খাই ভাল পাওঁ শামুকটো না তো শামুকটো ইয়াতে খাম ধুনীয়াকৈ বৰফি ডিছ আৰু খাওঁ ৰ কিবা কিবি চাওঁ কি পাৰোঁ কি নৰোঁ ধুনীয়াকৈ দেখাম কি কোৱা বৰফি ডিছ একো নাখাওঁ আমি বৰফি ডিছ চাব আছোঁ আৰু এতিয়া আমি খাবৰ কাৰণে সোমাইছোঁ তো এইফালে চাব পাৰে আপোনালোকে ধুনীয়াকৈ লৈ লৈছোঁ পকৰা আমি এইফালে মানে কাটিং কৰি লৈছোঁ আৰু এইফালে তাৰপিছত আৰু কিবা কিবি অৰ্ডাৰ দিছোঁ আৰু আমি ধুনীয়াকৈ দেখাম আৰু আপোনালোকক কি খাম ধুনীয়াকৈ এটা টেষ্ট কৰোঁ ৰ আৰু এতিয়া এইফালে আহিল শামুক চাব পাৰে আপোনালোকে এইটো
তো এইটো মই মানে খাই ভাল পাওঁ তো ইয়াতে এটা খাই চাওঁ কেনেকুৱা হয় মজা আৰু এইফালে এতিয়া আমি দিছিলোঁ গাহৰি মাংস পুৰা তো চাবৰে আপোনালোকে তো এতিয়া তেনেকৈ এইটো টেষ্ট কৰিম আৰু এতিয়া আমি ইফালে মেলা ফালে আহিছোঁ মানে য'ত নেকি মীনা বজাৰবিলাক আছে তো চাবৰে আপোনালোকে কি ডাঙৰ চুকুৰি হয় এইটো মানে মই আজিলৈকে এইটোত উঠি পোৱা নাই একদম তামাম ভয় লাগে কিন্তু ইয়াত বাইক কিবা হৈ আছে না তাতে চাব যাম মটকা কোৱা পাৰিলে উঠিম বাৰু যদি পাৰোঁ দেই দেখাম আপোনালোকক তামাম ভয় লাগে মানে মোৰ ই কৈ লগ ধৰি আছে পংকজে হা কিন্তু মোৰ মানে তামাম ভয় লাগে যদি পাৰোঁ চেষ্টা কৰিম ৰ'ব টিকেটত কিমান দাম চাই লওঁ টিকেটৰো কথা আছে না তো চাই লওঁ কি হয় আৰু গাইজ একদম ফাৰ্ষ্ট টাইম আজি উঠিবৰ কাৰণে আহিছোঁ ইয়াতে এইটো উঠিম আজি এইয়া আৰু গোটেইকেইটা লগ আমি 8টা নে কেইটা ধুনীয়াকৈ উঠিম ইফালে আছে আমাৰ মোৰ একদম ফাৰ্ষ্ট টাইম বিহু চিহুটো নহয় নহয় আৰু গাইজ ফাৰ্ষ্ট টাইম এতিয়া উঠিছোঁ এইফালে লগকেইটা ওপৰত আছে ঐ কেনে তো এতিয়া আমি পংকজে মই উঠিছোঁ এয়া চাব পাৰে আৰু ভয় লাগিছে বাৰু ফাৰ্ষ্ট টাইম মানে গাইজ লাইফত উঠি পোৱা নাছিলোঁ কোনোদিন জয় জুবিন দা আৰু একদম ওপৰৰ পৰাই দেখাই আছোঁ মই আপোনালোকক চাই লওক মজা গাইজ ফাৰ্ষ্ট টাইম উঠি আছোঁ একদম বুকু চুকু বিষাই গৈছে আৰু গাইজ খৈৰাবাৰী ৰাসৰ পৰা ওপৰৰ পৰা দেখাইছোঁ মই আপোনালোকক চাব পাৰে আৰু এতিয়া বৰ্তমান মানুহ প্ৰায় খালী হ'ল মানে 10:30মান বাজিল আৰু দেই আৰু এতিয়া আমাৰো লাষ্ট পাক অলপ ভয় লাগে গাইজ এইখিনি জেগাতে ভয় লাগে নামি আহিলে মই মানে আজি ফাৰ্ষ্ট টাইম উঠোঁতো আৰু গাইজ আজি হ'ল নেক্সট ডে আৰু এতিয়া মই যাব ওলাইছোঁ দোকানত আৰু যোৱাকালি ৰাতি মানে চকুৰিত উঠাৰ পিছত আৰু ভিডিঅ' বনাই থকা নহ'ল অলপ মানে মাথাটো কিবা লাগি আহিল তাৰ কাৰণে আৰু ভিডিঅ' চিডিঅ' বনোৱা নাই চিধা ঘৰত আহিলোঁ 11:30 মানত ঘৰত আহি পালোঁ আৰু ধুনীয়াকৈ তো আহি শুলোঁ শুই ভিডিঅ'টো এডিট কৰি এতিয়া দোকানত যাব ওলাইছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো শেষ কৰা নাছিলোঁ শেষ কৰি দিওঁ যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো গাইজ লগ পাই আছোঁ নেক্সট ভিডিঅ' তেতিয়াহ'লে বাই বাই